মৰ্ণিং সকলোকে মোৰ অন্তিম মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া মই ৰাতিপুৱা চাহ খাব লৈছোঁ। আপুনি গাখীৰ চাহটো মোৰ এক প্ৰিয় মেইন জানে নাই। আপুনি মায়ে বনাইছিলে লুচি, আপুনি বগৰী জেলি, আপুনি কি আছিলে কলডিল ভাজি আৰু ৰাতিপুৱা সময় চাহকণ। আপোনালোকে ৰাতিপুৱা সময় চাহকণ খালে নাখালে জনাবচোন দেই। বগৰী জেলি প্ৰথম ষ্টাৰ্ট কৰোঁ। বগৰী খাব বেছি ধুনীয়া হৈছে। কলডিল খাব